পশ্চিম কাৰ্বি আংলং জিলাৰ চিকদামাখা ইনডোৰ ষ্টেডিয়ামত আজি সোমবাৰে উন্মোচন কৰা হ'ল এখনি তিৱা ভাষাৰ ব্যাকৰণ। ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ ভাৰ্জিনিয়া ডাউছনৰ দ্বাৰা ৰচনা কৰি উলিওৱা ইন্ট্ৰডাকশ্যন টু তিৱা গ্ৰামাৰ শীৰ্ষক গ্ৰামাৰখন আজি উন্মোচন কৰে তিৱা মাথনলাই টখৰাৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ। তিৱা মাথনলাই টখৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দিউফিং মাছলাই, তিৱা মাথনলাই টখৰাৰ উপ সভাপতিত্বদ্বয় শৰৎ চন্দ্ৰ পাটৰ, যোগেশ্বৰ বৰদলৈ, প্ৰাক্তন সভাপতি মহেশ্বৰ পাটৰ, প্ৰাক্তন সভাপতি লাল সিং মাদাৰ, সদতীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, সাহিত্য অকাডেমী ভাষা সন্মানপ্ৰাপক হৰসিংখলাৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল। টখৰা কেন্দ্ৰীয় সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি অনুষ্ঠানটোৰ শলাগ লয়। গ্ৰামাৰখনৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ডক্টৰ ভাৰ্জিনিয়া ডাউছে সকলো তিৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্যাকৰণখন প্ৰকাশ কৰি দিয়াৰ বাবে তিৱা মাথনলাই টখৰাক আন্তৰিক ধন্যবাদ জনায়। গ্ৰামাৰখন প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য 3গৰাকী লেখকেও তেওঁক সহায় কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্যবাহী সদস্য দিউফিং মাছলায়ে উক্ত ব্যাকৰণখন তিৱা ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত এক ডাঙৰ অৱদান বুলি উল্লেখ কৰে। ব্যুৰো ৰিপৰ্ট, ভইচ অফ দ্য হিলছ। TMT go sewa ostong aro sogola kuli ang pangailo sewa ostong ay si otoral go Madam Viviana Maslay, Miss Mary Maslay, Sir Okundro Malan, aro Chinga Kanshawa. This event is historic for the Tiwa literature. Things made you to write this on introduction to Tiwa grammar? Well, after all these years I'm studying, so I wanted to write one for the community here. After all these years of studying. What is your message to Tiwa community? The message is to teach your children Tiwa, and then the language will be preserved. So will you continue to do this for the Tiwa community? Yes, I will keep coming back and writing more books. And then how you came to know about the Tiwa community? When I came to Guwahati in 2012, and then I was just asking here and there, and I read in one book that the Tiwa community is here. And then I was interested, so I came to visit from that time. Yeah. আজি এই চিকদামাখা গাঁৱত আমাৰ তিৱাসকলৰ ইন্ট্ৰডাকশ্যন টু তিৱা গ্ৰামাৰ আমেৰিকাৰ পৰা আহি আমেৰিকা ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ ভাৰ্জিনিয়া ডাউছন যিটো লিখা তিৱা গ্ৰামাৰখন ইয়াত ফৰ্মালি ইনকৰ্পৰেট কৰা হৈছে। তাই হৈছে অষ্ট্ৰেলিয়ান নেশ্যনেল হয়। আমাৰ এটা তিৱা জাতিৰ কাৰণে এটা ডাঙৰ মানে এইটো হৈছে আমাৰ মানে আমি কৰিব লাগিব তিৱা ভাষাৰ পায়নিয়াৰ তিৱা লিখাটো যে ফাদাৰ এম বালৱান কৈছিলে। তো আজি আমি তিৱা গ্ৰামাৰ পাইছোঁ ডক্টৰ ভাৰ্জিনিয়া ডাউছনৰ